নমস্কাৰ অসমবাসী ৰাইজ, আজি ৰঙালী বিহু উপলক্ষে আমাৰ চেনেলটোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক ইয়াৰ শুভেচ্ছা। কৰ্ণক ঠাণ্ডা নগৰত দেখিলোঁ। কৰ্ণে কি কৰি আছা? লাও বেঙেনা হালধি থেকেৰা এতিয়া গা ধোৱাম, গৰুক গা ধোৱালে মাৰি দিম লাও খা বেঙেনা খা কৰি। আজি বিহু উপলক্ষে আমাৰ অসমবাসী ৰাইজক কিবা এটা কৈ দিয়া। আমাৰ চেনেলটোৰ পৰা অসমবাসী ৰাইজলৈ ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ। নমস্কাৰ অসমবাসী ৰাইজ, আজি ৰঙালী বিহু উপলক্ষে আমাৰ চেনেলটোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক হিয়াভৰে শুভেচ্ছা যাচিলোঁ। আজি বহুত কিবা কিবি হ'বলৈ গৈ আছে, আপোনালোকে বহুত নেদেখা বস্তু যদি আপোনালোকক দেখাম। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক এটা কৰি যাব। ব'লক গাইজ, গাহৰি নিব, গাহৰি আছাম ট্ৰেক্টৰত গাহৰি মেইন। আহি দেখোঁ যে গাহৰি নিবৰ কাৰণে ইমানবোৰ ভিৰ লাগি আছে, গাহৰি নাইকিয়াই হ'ল। কিন্তু এটা ভাল কথা আছিলে, আমি অৰ্ডাৰ দি পেলাই থৈ দিছোঁ, আমাৰ কাৰণে ৰাখিবলৈ থৈ দিছে। চাওকচোন ইমানবোৰ ভিৰ গাহৰি নিবৰ কাৰণে। ইহঁতক গৰু ছাগলী চব ঘৰতে গা ধোৱালে। গৰুকেইটাক গা ধোৱাৰ আগতে অকণমান কিবা কিবি খুৱাই লওঁ, খেৰ অকণমান দি লওঁ মই। খা খা ভালকৈ খা, আজি তহঁতৰ বিহু গা ধুব লাগিব, গা ধুব লাগিব, গা ধুব লাগিব আজি দুইটাই গা ধুব লাগিব। গাইজ ফাৰ্ষ্টতে খুৱাই লৈছোঁ, তাৰপিছত ধুনীয়াকৈ গা পা ধুৱাম আৰু। খা 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 ধুনীয়াকৈ খা। এজন আকৌ খচৰি তলতে খায়, কি পায় জানো। গৰুকেইটাক খোৱালেই নহ'ব নহয়, আমিও খাব লাগিব। ভাত কেইটামান ময়ো খাই লওঁ। খন্তেক সময় বিৰতিৰ পিছত আহি দেখিলোঁ যে সকলোবোৰ ৰেডি হৈ আছে। সকলোবোৰ ৰেডি, এতিয়া গৰুকেইজনী গা ধুৱাব লাগে। তো লেটছ গো। Dorera. ¿Qué será? যায় না, বেরি কে লাগে যায় না। মটৰত গা ধুৱাই গৈছে, পুখুৰীত নোধোৱা কাৰণে ভয় খাইছে গৰুজনীয়ে। এটা বস্তু দেখি খুব ভাল লাগিছে, গাঁৱৰ সকলোৱে যে এনেকৈ গৰু গা ধোৱাৰ কাৰণে ওলাই আহিছে। ৰাকেশ দাহঁত হওক চব এনেকৈ ইমান ধুনীয়াকৈ ওলাই আহিছে। আৰু এইফালে এইজন মহাপুৰুষ মই। ইলাষ্টিকৰ ৰছী না, সেয়া কাটি কাটি বান্ধি নিদিবি। এই আকৌ নষ্ট হ'ব কিয়? পঘা এডালৰ জোখত দিবি। এইখিনিতে খাই দে অকণমান তলত ৰখাই দিয়ে ন বাবা। অলপমান থাকে আৰু ইমান কণমান কৰিলে মানে এইটো অসুবিধা নহয়, মই সেইবিলাক বুজি নাপাওঁ। পলাইছে কিয়? সেইফালে যা। খা বুলি কৈ পেলাই গাত মাৰি দিছে যে তাৰমানে পলাইছে লাষ্টে। বাবাক এনেও ভয় খাই লাগে।
গৰু গা ধুই ধুনীয়াকৈ পথাৰত এৰাল দি দিলোঁ। সন্ধিয়াকৈ ধুনীয়াকৈ নতুন পঘা লগাই পেলাই লৈ যামহি। বাকী এতিয়া গাইজ গৰু চব গা পানী ধুৱাই মোক গা পা ধুই ল'লোঁ। নতুন কাপোৰযোৰ কেনেকুৱা লাগিছে ক'বচোন। একে ওপৰৰ পৰা তললৈ চব নতুন। এইফালে চেণ্ডেলো নতুন পিন্ধি আছোঁ। পেণ্টৰ চোলাটো কেনেকুৱা লাগিছে ক'ব। আপোনালোকে চাব দেই, জীৱ জন্তুৰ প্ৰতি এটা অন্যায় হৈছে নাই আপোনালোকে ক'ব। মানে মই ভাবোঁ আৰু জীৱ জন্তুৰ প্ৰতি এইটো অন্যায় হৈছে বুলি। গৰু হওক বা বেলেগ জীৱ জন্তু হওক, আমি গৰুকে ধৰিছোঁ। আজি গৰু বিহুৰ কাৰণে চবেই গৰু গা পানী ধুৱাই মানে ভালকৈ লালন পালন কৰে। আজি বাকী দিনকেইটা তেওঁলোকক খবৰে নাই সেই গৰু চব নহয়, কিছুমান আছে। মই ভাবোঁ সিহঁতৰ লগত এইটো অন্যায় হৈছে। কাৰণ সিহঁতে যদি জনা বুজা হোৱা হেঁতেন, সিহঁতে নিজে হেৰি কৰিলেহেঁতেন। কোনোবাই কিবা এটা কৰিব দিয়ে, নকৰিলে কোবাই, বেয়া লাগে এনেকুৱা। জীৱ জন্তুৰ ওপৰত এনেকুৱা অত্যাচাৰ নকৰিব। কাৰণ সিহঁতে যদি নিজে কৰিব পৰাহেঁতেন বা সিহঁতে বুজা শক্তিটো থকাহেঁতেন, সিহঁতে নিজে কৰি ল'লেহেঁতেন বা সিহঁতে বুজি পালেহেঁতেন। ফ্লেছ লাইটটো অন কৰিব পাৰিব।